নমস্কাৰ, মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ চয়া কিমাৰ ৰেচিপি। এনেকৈ বনালে চয়া কিমা খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। ইয়াৰ বাবে মই চয়াবিন লৈছোঁ। আপোনালোকৰ যিমান প্ৰয়োজন সেই অনুপাতে চয়াবিন ল'ব। মই এইখিনি লৈছোঁ। এতিয়া চয়াবিনখিনিত পানী ঢালি অকণমান সময়ৰ বাবে চয়াবিনখিনিত পানীত তিয়াই ৰাখিম, যাতে চয়াবিনখিনি ভালদৰে কোমল হয়। কিছু সময় পিছত চয়াবিনখিনি কোমল হৈছে, সেয়েহে এতিয়া চয়াবিনখিনি ভালদৰে ধুই চয়াবিনখিনিৰ পৰা পানীখিনি চেপি চেপি নিগৰাই ল'ব লাগিব, যাতে চয়াবিনখিনিত পানী নাথাকে। এনেকৈ বনালে চয়া কিমা খাবলৈ সঁচাকৈয়ে বহুত টেষ্টি হয়। আপোনালোকেও বনাই খাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। পানীখিনি নিগৰাই লোৱা হৈ গ'ল। এতিয়া এইখিনি মই গ্ৰাইণ্ডাৰ জাৰ এটাত গ্ৰাইণ্ড কৰি ল'ম। ইয়াৰ বাবে মই গ্ৰাইণ্ডাৰ জাৰত চয়াবিনখিনি দি দিছোঁ, তাৰপিছত গ্ৰাইণ্ড কৰি ল'ম। কিন্তু আপোনালোকে ইচ্ছা কৰিলে চয়াবিনখিনি পটাটো পিহি ল'ব পাৰে। এয়া গ্ৰাইণ্ড কৰি লোৱা হৈ গ'ল। এতিয়া এইখিনি কাঁহী এখনত নুমাই লোৱা হৈছে। আনপিনে এটা সৰু চাইজৰ পিঁয়াজ এনেদৰে কাটি লোৱা হৈছে আৰু এটা বিলাহী এনেদৰে কাটি লোৱা হৈছে। আপোনালোকে ইচ্ছা কৰিলে এইখিনি পেষ্ট বনাইও ল'ব পাৰে, কিন্তু মই এনেদৰে কাটি লৈছিলোঁ। এতিয়া এটা কেৰাহী গৰম কৰি লোৱা হৈছে। তাৰপিছত তাতে ৰিফাইন তেল দি দিয়া হৈছে। ৰিফাইন তেলখিনি গৰম হোৱাত তাতে গোটা জিৰা অকণমান আৰু সোৱাদ অনুসৰি হালধি গুড়ি দিব লাগিব। তাৰপিছত ইয়াতে কাটি ৰখা বিলাহী আৰু পিঁয়াজখিনি দি দিয়া হৈছে। এতিয়া গোটেইখিনি ভালদৰে লৰাই দিব লাগিব। তাৰপিছত ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিয়া হৈছে। এতিয়া গোটেইখিনি ভালদৰে লৰাই বিলাহীখিনি সিজি উঠালৈ অপেক্ষা কৰিব লাগিব। আপোনালোকৰ কোনোবাই যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। চয়া কিমা সাধাৰণতে গৰম গৰম ভাত অথবা ৰুটি অথবা লুচিৰ লগত খাই বৰ ভাল লাগে। এতিয়া বিলাহীখিনি ভালদৰে সিজি উঠিছে, সেয়ে এতিয়া ইয়াতে অকণমান ধনিয়া গুড়ি দি দিব লাগিব। তাৰপিছত গোটেইখিনি ভালদৰে লৰাই দিয়া হৈছে। তাৰপিছত ইয়াতে চয়াবিনখিনি দি দিয়া হৈছে আৰু গোটেইখিনি ভালদৰে মিহলি কৰি ল'ব লাগিব। তাৰপিছত এইখিনি লৰাই ভালদৰে চয়াবিনখিনি সিজি উঠালৈ অপেক্ষা কৰিব লাগিব। পিছত ইয়াত চয়াবিনখিনি সিজি উঠিছে, সেয়ে এতিয়া ইয়াতে মেগী মছলা মেজিক অকণমান দি দিয়া হৈছে। এতিয়া এইখিনি ভালদৰে মিহলি কৰি ল'ব লাগিব আৰু অকণমান সময়ৰ বাবে লৰাই গেছৰ ওপৰত ৰাখিব লাগিব। তাৰপিছতে আমাৰ তৈয়াৰ হৈ যাব চয়া কিমা। এয়া আমাৰ তৈয়াৰ হৈ গ'ল, সেয়েহে মই প্লেট এখনত নমাই লৈছোঁ। আপোনালোকেও এনেকৈ বনাই খাব আৰু কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাব। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।